এই ফৰ্মখন চাই আপোনালোকে গম পাই যাব বিজেপি ভোটৰ নামত কিমান তললৈ নামিব পাৰে। আপোনালোকে এই ফৰ্মখন দেখিছে, গাঁৱে ভূঞে দেখিছে, আপোনাৰ চহৰে নগৰে দেখিছে, এই ফৰ্মখন ঘৰে ঘৰে বিলাই আছে। আৰু এই ফৰ্মখন কোনো অৰুণোদয় আঁচনি ফৰ্ম নহয়। অৰুণোদয় আঁচনি ফৰ্ম হবলৈ হলে অৰুণোদয় আঁচনিৰ অধীনত আপোনাৰ বেংক একাউণ্টত যদি টকা সোমাব লাগে, তেতিয়াহ'লে ইয়াত বেংকৰ একাউণ্ট নাম্বাৰ দিবলৈ জেগা ক'ত আছে, ইয়াত ৰেচন কাৰ্ডৰ নাম্বাৰ দিবলৈ জেগা ক'ত আছে, ইয়াত ক'তো একো নাই। আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম লিখিবলৈ ইয়াত জেগা ক'ত আছে, ইয়াত অশোক স্তম্ভ ক'ত আছে, ইয়াত বিজেপি পদুম ফুল আছে। এইখন অৰুণোদয় ফৰ্ম নহয়। তেওঁলোকে ভোটৰ স্বাৰ্থত মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে জৰীপ নামৰ এখন ফৰ্ম বনাই তাত অৰুণোদয় আঁচনি নামটো দি পিনে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে। গতিকে আপোনালোক সাৱধান হওক, এইখন অৰুণোদয় ফৰ্ম নহয়। আৰু লগতে কওঁ, এই ফৰ্মখন বহুত মানুহে গম পায় যে এইখন অৰুণোদয় ফৰ্ম নহয়। যদি তেওঁলোকে প্ৰশ্ন কৰে তেওঁলোকক, মানে যিসকলে বিলাই আছে, তেতিয়া তেওঁলোকে কয় যে আমি এখন লিষ্ট বনাই আছো, আমি এটা ডাটা কালেক্ট কৰিছো ভৱিষ্যতে যাতে আমি তেওঁলোকক অৰুণোদয় দিব পাৰো। এটা কথা আপোনালোকে কওকচোন, তেওঁলোকক আপোনালোকে সুধিব যে তোমালোকৰ ওচৰত ৰেচন কাৰ্ডৰ ডাটা নাই নেকি? তেওঁলোকৰ ওচৰত ৰেচন কাৰ্ডৰ ডাটা আছে। তেওঁলোকৰ ওচৰত অৰুণোদয় বৰ্তমান কিমান মানুহে পাই আছে তাৰ ডাটা নাই নেকি? তেওঁলোকৰ ওচৰত নিশ্চয় আছে। দুইখিনি ডাটা দেখোন মিলাই দিলে ওলাই যায় কিমান মানুহে অৰুণোদয় পাইছে, কিমান মানুহে নাই পোৱা। আকৌ বেলেগকে জৰীপ কৰিব কিয়ৰ প্ৰয়োজন আছে? জৰীপ কোনে কৰে? চৰকাৰে কৰে। জৰীপ দলে কৰে নেকি? চৰকাৰে যেতিয়া এটা আঁচনি আনিব তেতিয়া চৰকাৰে জৰীপ কৰিব। এওঁলোক কোন? এওঁলোকতো চৰকাৰ নহয়, এইটো এটা দলহে বিজেপি। তেওঁলোকেতো চৰকাৰৰ নামততো জৰীপ কৰা নাই, তেওঁলোকে দলৰ নামত জৰীপ কৰিছে। আঁচনি আনে কোনে? আঁচনি চৰকাৰে আনে। গতিকে এখন সম্পূৰ্ণ ভুৱা। মানুহৰ পৰা ভোটটো কেনেকে চলে বলে কৌশলে তেওঁলোকে আদায় কৰিব পাৰি তাৰ কাৰণে বিভ্ৰান্তি সৃষ্টি কৰি মানুহৰ মনত ভয়ৰ ভাৱ সৃষ্টি কৰি ভোটটো নিবলৈ চেষ্টা কৰিছে। হয়তো তেওঁলোকে ইলেকশ্যন যোৱাৰ পাছত কাৰোবাক দি দিব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু আচল কথাটো হ'ল নিৰ্বাচনৰ সময়ত তেওঁলোকে এনেকুৱাবিলাক আশা দি মানুহক অতীজৰে পৰা ঠগি আহিছে। আৰু আপোনালোক কিমান ঠগ খাব? গতিকে কথাবিলাক চিন্তা কৰক। যদি অৰুণোদয় দিবলৈ তেওঁলোকৰ সঁচাকৈ ইচ্ছা আছিল তেতিয়াহ'লেতো আপোনালোকক নিৰ্বাচনৰ বহুত আগতে দি দিলেহেঁতেন। এই বাইদেউ নে লাখপতি বাইদেউ নে কি আঁচনিটো যে আহিছিলে, সেইটো পইচাও দেখোন আপোনালোকক নিৰ্বাচনৰ আগত দি দিব পাৰিলেহেঁতেন। দিলে জানো? নিদিলে। কাৰণ আপোনালোকক ভয়ত ৰাখিব বিচাৰিছে তেওঁলোকে, যে ভোট নিদিলে আমি তোমালোকক এই আঁচনিটো নিদিওঁ। আৰু এই ভয়টো লাহে লাহে আৰু বেছিলৈ গৈ থাকিব তেওঁলোকে। আৰু এনেকুৱা এটা দিন আহিব তেওঁলোকে কৈ দিব পাৰে কেতিয়াবা ভৱিষ্যতে যে তোমালোকে যদি আমাক ভোট নিদিয়া, তোমালোকে খাই থকা মাটিডোখৰো আমি কাঢ়ি ল'ম, তোমালোকে পাই থকা ৰেচন কাৰ্ডখনো আমি কাটি দিম। এনেকুৱা ধৰণৰ ভয় ভীতিও আপোনালোকক দিব পাৰে। গতিকে সাৱধান হওক, অসমৰ কাৰণে চিন্তা কৰক, নিজৰ কাৰণে চিন্তা কৰক। আৰু এনেকুৱা ধৰণৰ মানুহ দেখিলে ঘৰৰ পদূলি পাই খেদক।